গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি মানে কোনো টপিকৰ ভিডিঅ' বনোৱা নাই, ঘৰতে আছোঁ, সেইকাৰণে অলপ ভিডিঅ' এটা বনাই দিলোঁ। আৰু তাৰমানে মোৰ আগতে এপ্ৰিল 8 তাৰিখে এটা চেনেল খুলিছিলোঁ, DK আছাম ভিডিঅ'। তাত মই আৰু কৌস্তভ আছিল, সি আৰু মই কৰাৰ কাৰণে সি আৰু মোক ক'লাক তাৰমানে যে মই থাকিব পাৰবা নি, পাঠশালা শিক্ষা বিভাগত থাকে, সেইকাৰণে সি মোক ক'লাক মই থাকিব নোৱাৰিম। সেইকাৰণে মই তাৰ নামটো অলপ ফটোটো বদলাই দিছোঁ। এতিয়া দেৱাংগছ ব্লগ লাইভ চেনেলটোত ভিডিঅ'সমূহ পাব। আৰু তাৰো এটা চেনেল আছে, কৌস্তভ শৰ্মা ব্লগ, ডিছক্ৰিপশ্যনৰ লিংক থাকিব, আপোনালোকে চাব পাৰিব। আৰু আজি বেলেগ সেই নকৰোঁ, মই মানে দেউতাৰ অস্থি দিবৰ কাৰণে গৈছিলোঁ, এলাহাবাদত গৈছিলোঁ। তাত আমি মামাৰ লগত গৈছিলোঁ, তাৰে অলপ ভিডিঅ' বনাইছিলোঁ, তাৰে ক্লিপখিনি চাই লওক। আৰু এটা কথা, মই তাৰমানে মোৰ যি মুখৰ কথাসমূহ সেইবোৰ তাৰমানে এই ধৰক গুৱাহাটী বা সেনেকুৱা মানে লিখিত মই ক'ব নোৱাৰোঁ। সেইকাৰণে অলপ বৰপেটীয়া হাউলি থাকোঁ যিহেতু, সেইকাৰণে বৰপেটীয়া হাউলি টাইপৰ অলপ কম ভাষাবিলাক, কথিত আমাৰ ইয়াৰে ভাষাবিলাক কম। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।